হে গাইজ কি খবৰ সকলো ভালে আছে চাগে আমি যে চাট জিপিটিটো বুলি কৈ থাকোঁ একচুৱেলি জিপিটিটোনো হয় কি ৰাইট তেতিয়া তাতে তিনিটা এলফাবেট জড়িত হৈ আছে চাট জিপিটি চাট মানেতো আমি জানো ইটছ লাইক কথা বতৰা কৰাটোকে চাট বুলি কোৱা হয় কিন্তু জিপিটি মানে কি হয় একচুৱেলি ৰাইট জিপিটি মিনছ জেনেৰেটিভ প্ৰি ট্ৰেইনড ট্ৰান্সফৰ্মাৰ ৰাইট তিনিটা শব্দ জড়িত হৈ আছে জেনেৰেটিভ প্ৰি ট্ৰেইন ট্ৰান্সফৰ্মাৰ জেনেৰেটিভ মানে কি হ'ল জেনেৰেটিভ মানে হ'ল ই বিভিন্ন ধৰণৰ কণ্টেণ্ট জেনেৰেট কৰিব পাৰে তো টেক্সট দি দিব পাৰে তুমি যদি ফটো খোজা সি ফটো জেনেৰেট কৰি দিব পাৰে তুমি যদি কোৱা PDF দি দিয়া মোক PDF জেনেৰেট কৰি দিব পাৰে বা মোক মেপ এখন আঁকি দিয়া বা যেনে ধৰণৰ যি কণ্টেণ্ট লাগে সি জেনেৰেট কৰি দিব পাৰিব সেইটো কাৰণে তাক কোৱা হৈছে জেনেৰেটিভ নেক্সট প্ৰি ট্ৰেইন মানে হ'ল আগতীয়াকৈ তাক ট্ৰেইনিং কৰি থোৱা মানে এতিয়া চাট জিপিটি কি হ'ল এটা ছফ্টৱেৰ হয় ৰাইট ছফ্টৱেৰ এটাত ঢেৰ সাৰা জ্ঞান আছে ৰাইট তাক ট্ৰেইনিং কৰি থোৱা হৈছে ট্ৰেইনিং ইন দ্য চেন্স মানুহে যদি কিবা সোধে কেনেকৈ ধৰণৰ এনচাৰ কৰিব লাগে ৰাইট বেষ্ট এনচাৰটো কেনেকৈ উলিয়াব লাগে হয় না যেনেকৈ আমি সৰু ল'ৰা যেতিয়া আমি সৰু আছিলোঁ তেতিয়াহ'লে আমাক মা দেউতা শিকাইছিলে বহুতখিনি বস্তু কিংবা ডাঙৰ মানুহৰ কেনেকৈ কথা পাতিব লাগে বা কেনেকৈ পঢ়িব লাগে কি বস্তু খাব লাগে কেতিয়া কি কৰিব লাগে হয় না ঠাণ্ডাত কাপোৰ পিন্ধিব লাগে ঢেৰ সাৰা বস্তু কিবা আমি লাইফষ্টাইল বা বিভিন্ন ধৰণৰ পঢ়া শুনা ধৰণে আমি নলেজ পাই আছোঁ ৰাইট আমি ট্ৰেইনড হৈ আছোঁ দিনে দিনে ৰাইট চ' ইন দ্য চিমিলাৰ ৱে সেই ছফ্টৱেৰটোকো কি হৈছে কি কৰা হৈছে পাব্লিছ কৰি দিয়াৰ আগতে তাক হাজাৰ ডেটাৰ ওপৰত হাজাৰ কনভাৰ্চেশ্যনৰ ওপৰত হাজাৰ নলেজৰ ওপৰত তাক ট্ৰেইনিং কৰি থোৱা হৈছে ৰাইট ট্ৰেইন কৰি থোৱা হৈছে যাতে তাক আমি যিকোনো সোধোঁ তাৰ এনচাৰটো পাই যাওঁ আমি ৰাইট গোটেইখিনি নলেজখিনি তাত সোমাই থৈ দিয়া হৈছে সেই আৰু যেতিয়া পাৰফেক্ট হৈ গ'ল তেতিয়া ডেভেলপাৰবিলাকে ভাবিলে যে ইট ইজ গিভিং দ্য পাৰফেক্ট এনচাৰ ভালদৰে কাম কৰি আছে যদি তেওঁলোকে কনফাৰ্মড হৈ গ'ল তাৰ পিছতহে সেই বস্তুটোক পাব্লিকলি এভেইলেবল কৰি দিয়া হয় ৰাইট সেইটো কোৱা হয় প্ৰি ট্ৰেইনড নেক্সট হৈছে ট্ৰান্সফৰ্মাৰ ৰাইট ট্ৰান্সফৰ্মাৰ মানে কি হ'ল যিকোনো আমি সোধোঁ ৰাইট আমাৰ সোধাত কি থাকে ৱৰ্ডছ থাকে যদি মই কওঁ হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৰাইট দেৰ আৰ মাল্টিপল ৱৰ্ডছ এতিয়া চাট জিপিটি কি হ'ল সিটো ৱৰ্ডছখিনিতো বুজি পাব লাগিব ৰাইট ৱৰ্ডছখিনি বুজি পাব লাগে যে কি একজেক্টলি কি সুধিব বিচাৰিছোঁ মই ৰাইট সেই ৱৰ্ডছখিনি সি বুজি লয় সেই ৱৰ্ডছখিনি বুজি লোৱাৰ পিছত তাৰ যিখিনি নলেজ আছে সেই নলেজৰ লগত ৰিলেট কৰে যে হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ ডেট মিনছ চাট জিপিটি ভাবিব হি ইজ লুকিং ফৰ এ প্ৰাইম মিনিষ্টাৰ অফ দ্য ইণ্ডিয়া ৰাইট দেন সি নিজৰ নলেজ যিমানখিনি নলেজ আছে সেই নলেজৰ পৰা সি উলিয়াই পেলাই আমাক এনচাৰটো ৰিটাৰ্ণ কৰি দিব দেন নৰেন্দ্ৰ মোদী ইজ আ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তো চামথিং লাইক ডেট তো এই প্ৰচেছটোক আমাৰ ৱৰ্ডছখিনি ডিক'ড কৰি পেলাই তাৰ নিজৰ নলেজখিনি লগত ৰিলেট কৰি পেলাই ফাইনেলি যিটো এনচাৰ আনি দিয়ে আমাক সেই প্ৰচেছটো কোৱা হয়